Hello everyone, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো সকলোকে। আজি ভিডিঅ'টো মই বনাবলৈ লৈছো এটা আচাৰ ৰেচিপিৰ ওপৰত আৰু দেখি চাগে নিশ্চয় গমেই পাইছে কিহৰ ৰেচিপি হ'ব। বহুত দিনতে মানে অনা কৰদৈ দি কাটি কুটি মানে ধুনীয়াকৈ এক ৰাতিভাৱে নিমখত তিয়াই ৰাখিছিলো আৰু তাকে ৰ'দত দি দিছো আৰু ডলা আৰু চালনী এখনত ধুনীয়াকৈ মেলি শুকাবৰ বাবে। তাৰ পিছত দুদিন মানৰ পিছত এনেকুৱা অৱস্থা হ'ল দেখিছে নহয়। অৱস্থা মানে কি আৰু ধুনীয়াকৈ কৰদৈখিনি শুকাবলৈ দিলো আৰু ধুনীয়াকৈ শুকোৱাৰ পিছত আজি মই আচাৰ ৰেচিপিটো বনাবলৈ লৈছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ। মই আগতে মানে আচাৰ বনাই পোৱা নাই দেই, কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম বনাম আৰু ৰেচিপিটো মই কেনেকুৱা হয় নাজানো আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু কোনে কোনে ভালদৰে আচাৰ বনাব জানে মোক বাৰু শিকাই দিবচোন দেই কমেণ্ট এটা কৰি। এয়া দেখিছেনে, প্ৰথমতে মানে মই কেৰাহী এখনত দুটামান শুকান জলকীয়া অলপ ভাজি লওঁ বুলি ভাবিছোঁ আৰু ভাজি লৈছোঁ আৰু শুকান জলকীয়াটো গুড়ি কৰি দিব লাগিব আৰু দুটামান পাঁচফোৰণো ভাজিম। আচলতে মই ভিডিঅ'টো কেতিয়াবাই বনাইছিলোঁ কিন্তু আপলোড দিব পৰা নাছিলোঁ, অলপ পলম হ'লেও মানে এতিয়া দিছোঁ আৰু আপোনালোকে ভাল পালে লাইক এটা কৰি থৈ যাব। আৰু এতিয়া মছলা অলপ মানে পাঁচফোৰণ মছলা অলপ ভাজি লৈছোঁ ধুনীয়াকৈ। এই শুকান জলকীয়া আৰু পাঁচফোৰণ মছলাখিনি গুড়ি কৰি ল'ব লাগিব ধুনীয়াকৈ ভাজি মেলি হোৱাৰ পিছত। আৰু এইফালে মই কি দিব লাগিব আচাৰত মছলাবোৰ চব লৈ লৈছোঁ দেখিছেনে ধুনীয়াকৈ। ইয়াৰ পাঁচফোৰণৰ গুড়িখিনি ভাজি লোৱা আৰু জলকীয়া গুড়ি গোটা পাঁচফোৰণ অলপো লৈছোঁ, ধনিয়া গুড়ি আৰু ৰেড চিলি আৰু মানে জিৰা অলপ, এনেকৈ যি মানে ভাল পায় আৰু সকলোৱে নিজৰ মনৰ ইচ্ছামতে মছলাসমূহ দিব পাৰে। তাৰপিছত এটা শুকান বাচনত মই দেখিছেনে এই শুকাই লোৱা মানে আৰু কৰদৈখিনি দি লৈছোঁ, ৰাখি লৈছোঁ মানে বাচনটোত ধুনীয়াকৈ গোটেইখিনি। তাৰপিছত ইয়াৰ ওপৰত দুটামান এতিয়া জলকীয়া দি দিছোঁ। জলকীয়া দি এটোৱাৰ পিছত যি মছলা লৈছিলোঁ আপোনালোকক কৈছিলোঁ নহয়, এইখিনি গোটেইখিনি ইয়াত মিক্স কৰি দিম এতিয়া। আৰু যি আছিলে আপোনালোকে মানে যি ফেভৰেট হয় আপোনালোকৰ ভাল পোৱা মছলা চব দিব পাৰে আৰু এনেকৈ ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ব এবাৰ, যাতে আচাৰ গোটেইখিনি ধুনীয়াকৈ মিক্স হয়। আৰু মই ইয়াত কেৰাহীত অলপ তেল গৰম কৰি লৈছিলোঁ। এতিয়া এই তেলখিনি ইয়াৰ ওপৰত দি দিম, মানে অলপ গৰমে ঢালিছোঁ কাৰণ আচাৰটো অলপ আধা সিজা হ'ব, তেলতে মানে সিজি যাব আৰু তেতিয়া খাবলৈ অলপ টেষ্টি হ'বৰ বাবে গৰমে এনেকৈ কৰদৈখিনি ওপৰতে ৰাখি দিছোঁ আৰু তেলখিনি তাৰপিছত মিক্স কৰি দিছোঁ ধুনীয়াকৈ। গোটেইখিনি মছলা যাতে সকলোতে লাগি যায় সেইকাৰণে ভালদৰে মিক্স কৰি দিছোঁ আৰু এনেকৈ মিক্স কৰি লওঁতে ইমান দেখিবলৈ ধুনীয়া হৈ পৰিলে দেখিছেনে, একদম দেখিয়ে মানে খাওঁ লাগি গৈছে আৰু লগালগে খাব পাৰিব এইটো আচাৰটো। যে দুদিন তিনিদিনৰ পিছত খাব লগা সেনেকুৱা নহয় আৰু লগালগে খাব পৰা বনাইছোঁ আচাৰটো। এতিয়া মানে ধুনীয়াকৈ এটা চিচাৰৰ বৈয়ামত আচাৰখিনি ভৰাই দিছোঁ আৰু এনেকুৱা চিচাৰৰ বৈয়ামত আচাৰ থ'লে বেছি ভাল আৰু বেলেগ প্লাষ্টিকৰবোৰতকৈ। এইবাবে মই এতিয়া গোটেইখিনি এতিয়া ধুনীয়াকৈ এই বৈয়ামটোতে ভৰাই লৈছোঁ। মোৰ আচাৰ অলৰেডি ৰেডি হৈ গ'ল আৰু খাব পৰাই হ'ল, কিন্তু আপোনালোকে যিমান দিনলৈ পাৰে এনেকৈ ৰাখি পিনি খাব পাৰি আৰু নিজৰ গাত কথা, যেতিয়া মানে মন যায় তেতিয়াই উলিয়াই খাব পাৰিব। এতিয়া ইয়া দেখিছেনে মোৰ আচাৰ অলৰেডি ৰেডি হৈ গ'ল। ৰেচিপিটো সিমান টান নহয়, একেবাৰে ইজি হয়, আপোনালোকেও ঘৰত বনাই ট্ৰাই এটা কৰি চাব। আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে লাইক কমেণ্ট এটা কৰি জনাই থৈ যাব। আজি ৰেচিপিটো ইমানেই আছিলে, তেনেহ'লে আজিলৈ বাই বাই।